प्राइस ये फ्रेम स्लाइडर आप मेरे को ऑनलाइन दिखाए 2000 मैं दिखा देता हूँ। ठीक है दिखाइए। दिखाइए ना, बात ज़्यादा मत बोलिए, देर हो रहा है सबका। लाइट का लेकिन क्वालिटी ऑनलाइन और इसमें सेम है, इसीलिए प्राइस भी सेम है, लेकिन स्लाइडर अलग अलग हो गया। अब दिखाइए। नीचे बनाई सी ढूंढना निकालना टाइम जाता है। हाँ टाइम जाता है। हाँ टाइम जाता है। ठीक है लो फोटो लेना है बोले, लो जो रेफरेंस पे भेजा ना उसको देना पड़ेगा, गलत जगह भेज दिया। ताजमहल চাবৰ কাৰণে গৈ আছো আৰু বহুত বেছি গৰম, বাপৰে বা অৱস্থা বেয়া হৈ গৈছে। আৰু আমি যোনখন হোটেলত আছো তাৰ পৰা তাজমহল মাত্ৰ 2 কিলোমিটাৰ হয়, তো ঘোঁৰা গাড়ীটো যাব পাৰি আৰু ৰিক্সাটো যাব পাৰি। মানুহ বাইক লৈ গ'লে কি হয় মানে য'ত পাৰ্কিং আছে বাইকৰ, তো তাৰ পৰা 1 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে বুলি কৈছে, তো সেইটো কাৰণে বাইক লৈ যোৱা নাই। তো এইখিনি ৰিক্সাৰে যাওঁ, কাৰণ কিয় বহুত বাইক চলাই অৱস্থা বেয়া হৈ গৈছে, আপোনালোকে গম পাইছে চাগে। তো সেইটো কাৰণে বাইক চলাব মন নাই আৰু এতিয়া চকুৱে খোলা খোৱা নাই। আৰু বিহাৰৰ পৰা আজি আগ্ৰা 9টা 9:30 বজাত আহি পাইছোঁ আৰু শুই আছিলোঁ হোটেলত, সেইটো কাৰণে চকুৱে মেল খোৱা নাই আৰু ভালকে টোপনি হোৱা নাই। এতিয়া যাম ইয়াতে আৰু ইহঁত দুটা মাজত বোলে মই বহিব লাগে, জাগা ক'ত হ'ব চাওক। আমি এনেকৈ গৈ আছোঁ আৰু আমাৰ ভৰি চাওক, ভৰি ক্ৰছ জিগ জেগ হৈ আছে, জিগ জেগ জাগাই নাই, पान चापा दिसे আমাৰ ভৰি চাওক। এইখন তাকিয়া, পাপু মোৰ, তাকিয়া কংকন মোৰ, কত জুনমনি আৰু এইখন ৰিক্সাত আহিলোঁ। আৰু এইখন হ'ল টুৰিষ্টৰ কাৰণে গল্ফ কাৰ, আৰু ইয়াতে গল্ফ কাৰত বহি ল'লোঁ আৰু ইয়াৰ পৰা তাজমহল আমাক লৈ যাব। তাজমহলৰ গেট আহি পালোঁ আৰু গেটখন হ'ল এইখন, আৰু পৰা গোটেই যিমান দোকান আছে চাওক, এইখন এখন হোটেল, বাকী যিমান আছে চব টুৰিষ্টৰ কাৰণে মানে ইয়াতে বস্তুবিলাক পায়। আৰু আমি গাইড লৈছিলোঁ, সেইটো কাৰণে আমাৰ জল্দি হৈ গ'ল 350 ৰুপিজ, মানে আমি 6 জন আছোঁ, মিলামিলি আৰু বুজিছে আৰু মিলামিলি আমি তাজমহলৰ মেইন গেটত আহি পালোঁ। আৰু আপোনালোকে দেখা পাইছে যে এইখন হ'ল মেইন গেট, আৰু অলপ পিছত বুজিছে আৰু অলপ কেনেকুৱা ফিল পালোঁ, গৰমত ফিলটো বহুত বেয়া। এইটো চাওক, এইটো আৰু টিভি বা নৰ্মেল এনেকে আজিলৈকে যিমান দিন চাইছো এনেকুৱা লাগে কি মানুহ বেছি নাথাকে, কিন্তু মানুহ চাওক গাইছ, সঁচাকে বহুত ডাঙৰ, বহুত বেছি। লাষ্ট ভিডিঅ'টো চাই গম পালে যে আমি আছোঁ আগ্ৰাত, আৰু আগ্ৰাৰ পৰা যাম আজি দিল্লী, আৰু আগ্ৰাৰ পৰা দিল্লী বেছি দূৰ নহয়, আৰু আগ্ৰাৰ পৰা দিল্লী মাত্ৰ 200 কিলোমিটাৰ আৰামছে গৈ পাম। আৰু দিল্লীত গৈ কিনে যিমান পাৰোঁ চাইট চিন কৰিম, আৰু বাইকৰো কিছুমান এচেচৰিজ লগাব আছে, ছাৰ্ভিচিং দিব আছে, বহুত কিবা কিবি বাইকৰ কাম আছে, তো সেইটো কাৰণে আগ্ৰাৰ পৰা এতিয়া দিল্লী জল্দি যাওঁ। আমি এইখন হোটেলতে আছিলোঁ, ৰাজশ্ৰী হোটেলত, আৰু এতিয়া আমি ওলাই গৈ আছোঁ। তো এতিয়া গৈ আছোঁ আমি দিল্লীলৈকে। কি গৰম, আৰু মানে গ্ল'ভ চভছ পিন্ধি লোৱা নাই, কাৰণ মানে ওচৰতে ক'ৰবাত খাই ল'ম, ব্ৰেকফাষ্টটো কৰি ল'ম, কাৰণ ব্ৰেকফাষ্ট আমি কৰাই নাই। আৰু তাৰ গৰমৰ কাৰণে দৈ খাব লগা হৈছে, দৈ ইমান বেছি গৰম, আৰু আলু পৰঠা লৈ লৈছোঁ। তো বাই আগ্ৰা, বহুত বেছি ভাল লাগিছে তাজমহলত। কালি ফাইনেলি যমুনা এক্সপ্ৰেছৱে পাই গ'লোঁ। যমুনা এক্সপ্ৰেছতো টোল কাটিব লাগিব বাইকৰ, আৰু যমুনা এক্সপ্ৰেছত 205 টকা হয়। এখন দোকান এখন পাইছোঁ সৰু সুৰা, কি আছে সুধি লওঁ। অ ভাই क्या मिलेगा, क्या मिलेगा? জামুন চাওক 10 টকাকৈ। গৰমত যে দোকানখন পাইছোঁ সেইটোৱে বহুত। অ'কে এইটো আগত গৈ কিনে ৰখি কিনে খাই দিম। তো অলৰাইট গাইজ, জামুন আৰু পানীটো লৈ ল'লোঁ। ঠিক আছে, বাই লৈ ল'লোঁ। আগত চায়াত ৰখি কিনে খাম, আৰু ইহঁতৰ কাৰণে ৰখিও দিম। ইয়াতে পৰা ৰেষ্টুৰেণ্টত সোমাই কিনে বঢ়িয়াকৈ কিবা কিবি খাই আহিছে, তো মই অকলে ৰাস্তাত ৰখি কিনে কি কৰি থাকিম, সুধা মুখখন লৈ কিনে। एक्सीडेंट हो गया पानी बोतल का। थैंक यू। जामुन खाया तो जामुन निमक तो बेसी हो। তাৰে আধা ঘণ্টামান ৰেষ্ট ল'লোঁ, আৰু ইয়াৰ পৰা দিল্লী 60-70 কিলোমিটাৰ মান হ'ব। 20 किलोमीटर आगे में है ना पेट्रोल पंप। ठीक है, थैंक यू भगवान, फाइनली पेट्रोल पंप এটা পালোঁ।
38 কিলোমিটাৰ চলাইছোঁ, এডালো ষ্টিক নাই, অলপো তেল নাই, অলপো। দেলহি পাই গ'লোঁ আৰু অলপ আছে, অলপ বিশ্বাসে হোৱা নাই নিজৰ যে বাইক চলাই চলাই কিনে দেলহিলৈকে আহিছোঁ। আৰু দেলহি লেফ্ট চাইডে যাব লাগিব। আমি এতিয়া ল'ম লেফ্ট। দেলহি দেলহি গাইছ, দেলহি। আৰু বাইক লৈ কিনে হাঁহি আছোঁ ন, এতিয়া কান্দিম আমি, কিয় যাতে ট্ৰাফিক, আৰু দেলহি ট্ৰাফিক জানে দুপৰীয়া। ভগৱান তুমি বচাবা আৰু। এই ষ্টাৰ্টিঙতে এনেকুৱা ট্ৰাফিক। আহি পালোঁ দেলহি, আৰু ইয়াৰ পৰা আমি থাকিম আজি কৰলবাগৰ ওচৰত, আৰু ইয়াৰ পৰা কৰলবাগ অলমষ্ট 45 কিলোমিটাৰমান হ'ব। তো ভগৱান কেনেকৈ যাই পাম, কেইটা বজাত যাই পাম নাজানো, আৰু ইমান বেছি ট্ৰাফিক। জাহা তাহা গ'লেও ফাইন কাটি দিয়ে নহয়, পুৰা ডাইৰেক্ট কেমেৰা লাগিয়ে থাকে, গম নাপাওঁ ক'ত কেমেৰা আছে ক'ত কেমেৰা নাই। মাই গড, চাওক চৰাইকেইটা, কি ভাল লাগিছে। পাপু ইমান লাহে লাহে চলাই মই অশান্তি লাগি যায়। সি তাৰ লগত টেংক বেগটো আছে, তো তাতে সি মেপখন লগাই থৈছে কৰলবাগৰ, আৰু GPS-ত সি কৰলবাগৰ মেপখন লগাই থৈ দিছে, কিন্তু সি নাযায় আগত। ট্ৰাক এখনো যদি যাবৰ কাৰণে জেগা আছে, সি তথাপিতো সেইফালে নাযায়, মানে লাহে লাহে গৈ থাকিব। আৰু মই অলপ মানে গাইছ গম পায় আৰু স্পীডত চলাওঁ, হেভিত হৈ গৈছে অলপ, ইকনমিৰ ওপৰত চলোঁ আৰু। গালি চালি নিদিব আৰু এইখিনি লাইন কোৱাৰ কাৰণে, বহুতে বেয়া পাব পাৰে। মই মোৰটো কৈছোঁ আৰু, যিহেতু এতিয়া মটৰ ব্লগিং কৰোঁ, তো হেভিতটো এৰিব লাগিব। লাহে লাহে চাওক, ভৰি চৰি নুমাই কিনে বিন্দাছ, চাওক চাওক কেনেকৈ আহি আছে। ইয়াৰ লগত আহিব পাৰে নেকি? কোনফালে কোনফালে? এইখন হ'ল আমাৰ গণেশগুৰিৰ ব্ৰিজ। এনেকৈ ভাবি কিনে চলাব লাগে বিন্দাছ। পাপু এনেকৈ আৰু ভয় খাই নেকি নে কিবা। পিছফালে চেডেল বেগ দুটা আছে, সেইটো কাৰণে অলপ ডিষ্টাৰ্বো হয়। ইমানো জোকাব নালাগে ইয়াক মানে জোকাই জোকাই ৰাইডটোত মাথা গৰম কৰি দিছোঁ। হয় ইয়াৰ से करलबाग लेफ्ट लेना पड़ेगा ना? ओके थैंक यू। হোটেল ৰুম আহি পালোঁ, আৰু ইয়াতে চবৰে বাইক পাৰ্ক হৈ আছে। বাইকখন ইয়াতে পাৰ্ক কৰোঁ, কংকৰ বাইকখন অলপ গুচাই দিব লাগিব। হোটেল ৰুম আহি পালোঁ, আৰু মই কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই আছোঁ। আৰু ইয়াতে 7টা বজাত মাৰ্কেট বন্ধ কৰে, আৰু আজি হ'ল ছানডে, তো ভাবিছিলোঁ কালি লগাম বুলি। কালি সোমবাৰ, তো কালি গোটেই মাৰ্কেটখনেই বন্ধ থাকিব, তো সেইটো কাৰণে উপায় নাই আৰু হোটেল ৰুমত মুখখন ধুলোঁ আৰু ডাইৰেক্ট ওলাই আহিছোঁ, কাৰণ 7টা বজাত বন্ধ হৈ যায়, আৰু এতিয়া টাইম হৈছে 5:30, আৰু বহুতকেইখন বাইক আছে যিহেতু, সেইটো কাৰণে টাইম লাগিব। আমি আছোঁ এতিয়া কৰলবাগ, চবে মানে বাইকৰ কাম কৰাই ল'লে, আৰু জোনমণি লগাই ল'লে ফগ লাইট। জোনমণি ফগ লাইট কিমান পৰিল? ফগ লাইট কিমান পৰিল? 6000। আৰু মই ক্ৰেছ গাৰ্ড লগাম বুলি ভাবিছিলোঁ, কিন্তু ক্ৰেছ গাৰ্ড নাপালোঁ ইয়াতে, তো মই সেইটো কাৰণে ফ্ৰেম শ্লাইডাৰ লগাই আছোঁ, আৰু লগতে ময়ো লগাম ফগ লাইট, আৰু দেখাই আছোঁ কি ফগ লাইট লগাই আছোঁ। ইছলাম কি লগাইছা? ফগ লাইট প্ৰাইচ কিমান? 1500। আৰু তালুকদাৰ তুমি কোৱা কি কি লগালা? লগাইছোঁ প্লাগ এণ্ড প্লে, হেজাৰ্ড, কি লগোৱা নাই সেইটো, আৰু কি চেটেল ষ্টে, টপ ৰেক, আৰু এটা এক্সট্ৰা লাইট লগাই লৈছোঁ। তোমালোকে বহুত মানে দৌৰি আছিলা লাইট নাছিলে কাৰণে, কিন্তু এতিয়া হিলত মই দেখাম চাবা। কি 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 ফ্ৰেম স্লাইডাৰ লাগি গ'ল, আৰু ফগ লাইটো লগাই ল'লোঁ, আৰু এতিয়া কানেকশ্যনটো দিব বাকী আছে। लो फोटो लेना है बोले, लो जो रेफरेंस पे भेजा ना उसको देना पड़ेगा, गलत जगह भेज दिया। रेफरेंस का बारे में वो छोड़ो ना, हम लोग पैसा दे रहे हैं। আৰু এইখন বিল। আমি আছিলোঁ এইখন PGX অটো, আৰু মই বাইকত লগাইছিলোঁ ফ্ৰেম স্লাইডাৰ আৰু এইটো লাইটটো। मैंने इनको ऑनलाइन रेट चेक करवाया, ये बिना मतलब में भाई बहस करने की तुमने ऑनलाइन ठीक है, आपने में झगड़ा नहीं करना, कुछ भी नहीं। आपने जो भाई ऑनलाइन दिखाया, मैंने सभी भाइयों को इन ब्रदर को मैं 400 का डिस्काउंट दिया, ठीक है। और किन्होंने लगवाया, इनको मैंने 200 समथिंग का डिस्काउंट अलग से दिया मैंने, ठीक है। इनको भाई साहब को मैंने 250 का डिस्काउंट, आप जो स्विच दिखाया इससे ज़्यादा एक्चुअल रेट दिया, उसके बाद दिया मालूम है, ठीक। आपने ये जो ऑनलाइन दिखाया, हाँ प्राइस, ये फ्रेम स्लाइडर आप मेरे को ऑनलाइन दिखाया 2000, मैं दिखा देता हूँ, ठीक है दिखाइए। हम कल जाएगा अमृतसर। यार स्लाइडर ब्रैकेट सभी अलग अलग चीज़ें होती है। दिखाइए ना, बात ज़्यादा मत बोलिए, देर हो रहा है सबका। लाइट का लेकिन क्वालिटी ऑनलाइन और इसमें सेम है, इसीलिए प्राइस भी सेम है, लेकिन स्लाइडर अलग अलग हो गया। अब दिखाइए, निजे बनाई सी यार ढूंढना निकालना टाइम जाता है, हाँ टाइम जाता है, हाँ टाइम जाता है, ठीक है। देरी से हमारे भूख लगती है,
Do not come in this shop. PGX Auto Accessories. Do not come, guys. কি কেছ হৈছে কৈ আছো এতিয়া পাপুই ক'ব বঢ়িয়াকে ভালকে হা তো আপোনালোকে গম পাই যে PGX অটো এসেসৰিজত আমি বাইকৰ পাৰ্টছ লগাইছিলো গোটেইকেইটাই আৰু তাতে কি হ'ল মানে কি মই যেতিয়া মানে কি কয় লাইটটো লগাইছিলো লাইটৰ দাম কৈছিল ফাৰ্ষ্টতে 1500 টকা ফ্ৰেম স্লাইডাৰটোৰ দাম কৈছিলে 1800 টকা সুইচ আছিল আৰু সুইচটো লাইটৰ লগতে আৰু মোক কৈছিল যে সুইচটো এক্সট্ৰা লগাব লাগিব কৈছে ঠিক আছে হ'ব বাৰু লগাম হেডত ফাৰ্ষ্টতে কৈছিলে 350 रुपीस তাৰ পিছত লগোৱাৰ পিছত কৈছে 450 টকা আৰু কি হ'ল মানে কি হ'ল সৰু উৰা স্ক্ৰু সেইবিলাক গুটেৰে মানে 40-50 টকাকে ধৰিছে আৰু কি ফ্ৰেম স্লাইডাৰ লগাইছে তাৰে 300 টকা লেবাৰ চাৰ্জ লাইট লগাইছে 400 টকা লেবাৰ চাৰ্জ যোনটো লাইটৰ লগত যোনটো মানে ওয়েৰিঙৰ কানেকচন হেতু সব একেলগে হ'ব লাগে ওয়েৰিঙৰ কানেকচনটো লগোৱা কাৰণে হেতু আৰু এক্সট্ৰা 200 টকা 5500 মান টকা বিল বনাইছে তাৰ পিছত হেনুকা হ'ল তাৰ পিছত হোৱাৰ পিছত যে কলো যে GST বিল লাগে তো GST বিল নিদিয়ে কৈছে ৰাতিপুৱা দিম মোবাইলত WhatsApp কৰি কিনে দিম এনেকে কৈছে আজি কাৰোবাক বন্ধ হয় আমি ইয়াতে সোমবাৰ আজি ইয়াতে আজি বন্ধ হয় হেতু মানে এটা ফাইদা লৈ লয় সিহঁতে ভাবি আছিল যে আমি আজি নাথাকিম আমাৰ ইয়াতে আজি থাকা কথা নাছিলে তো সিহঁতেটো গম পায় আৰু দোকানটো গম পায় হেতু কথা তো হেতু কাৰণে আমাক কৈছে কি ৰাতিপুৱা আহিবা তো হেতু কাৰণে তাৰপিছত তো ৰাতিপুৱা GST বিল দিম কিবা দিম এনেকে মানে GST বিল খুজিলো GST বিল নিদিলে বহুত কিবা কিবি কলো ভিডিঅ' বনাব কাৰণে খুজিছিলো তো ভিডিঅ' বনাব নিদিলে ওচৰৰ মানে লোকেল লৰা দুটা এটা আহিছিলে ভিডিঅ' বনাব নালাগে কিবা কিবি এনেকে ক'লে তো হেতু কাৰণে ভিডিঅ' বনাব তো হেতু কাৰণে মানে ভিডিঅ'টো নবনালো তাক যেতিয়া মানে GST বিলৰ কথা কৈছিলো কৈছে কি দোকান বন্ধ কৰিব লাগিব কিবা কিবি GST বিল এটা দিব নোৱাৰে টাইম লাগে কিবা লাগে কয় কি মোৰ লগত টাইম নাই কিন্তু সি তাতে আৰু তাৰ তাতে কিন্তু মোৰ লগত মানে বুকি থাকিবৰ কাৰণে তাৰ টাইম আছে এই মোক কি কয় সি মোক এটা সুইচ এটা দেখাইছিলে সুইচটোৰ দাম মানে অনলাইনো 400 টকা অফলাইনো 400 টকা তো হেতু কাৰণে সি কি কৰিছে মোক অনলাইন দেখাইছে তাৰপিছত ফ্ৰেম স্লাইডাৰটোৰ দাম ফ্ৰেম স্লাইডাৰটোৰ দাম ই 2000 টকা কৈছিল কি স্লাইডাৰটোৰ দাম 2000 টকা নহয় ফ্ৰেম স্লাইডাৰটোৰ দাম হ'ল 1200-1300 টকা হয় তো হেতু কাৰণে তাক যেতিয়া ক'লো যে ফ্ৰেম স্লাইডাৰটোৰ দাম দেখা অনলাইনত কি হেতু দামটো নেদেখায় মোবাইলটো ওলাইছে কৈছে ঠিক আছে দেখাই আছো মোবাইলটো ওলাইছে ওলাই কিনে নেদেখায় কি কয় মোবাইলটো ওলাওঁতে টাইম লাগিব কিবা লাগিব আমিও ভাবিছিলো যে গুৱাহাটীত নলগাও কৰলবাগত আহি কিনে দিল্লীত কৰলবাগত আহি কিনে লগাম বাইকৰ এসেসৰিজখিনি দাম কম হ'ব এনেকে শুনিছিলো আমিও সেইটো কাৰণে আমি গুৱাহাটীত নলগালো আহি কিনে আৰু ইয়াতে আহি কিনে লগালো আৰু লগোৱাতে দামটো কম আৰু লগাই দিয়াৰ পিছত দামটো বঢ়াই কিনে কৈছে আৰু উপায় নাই আমি বাহিৰৰ হয় নিজা মানে ব্ৰেণ্ড আছে বুলি কৈছে এটা লাইটাৰ চাইছিলো আমি তাৰপিছত নিজা ব্ৰেণ্ড কিন্তু বেলেগ দোকান এখনত সিহঁতৰ দোকানৰ নামটো ব্ৰেণ্ডটোত লিখা আছে পেকেটত বেলেগ এখন দোকানত সিহঁতৰ দোকানৰ পেকেটত লিখা আছে তাৰপিছত দেখালো কৈছে আমাৰ পৰাই লৈ যায় চাগে বিকি আছে সিহঁতে মানে সেইকাৰণে ভিডিঅ'টোৰ মাজতে মই কৈছিলো যে ঘৰত বনাইছে চাগে ফ্ৰেম স্লাইডাৰ স্কেমিং কৰল বা গাইস এইটোৱে আপোনালোকে গম পাইছে আৰু লাইফত নলগাব আৰু এইটোৱে আপোনালোকে এইটোৱে কৈছো এইটো ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব টিল দেন টাটা বাই বাই গাইস